বিপদত পৰিছে উচ্ছেদ চলোৱা প্ৰতিগৰাকী বিষয়া উচ্ছেদত জড়িত সকলো প্ৰশাসনিক বিষয়ালৈ সুপ্ৰিম কোৰ্টে নোটিছ জাৰি কৰিছে এই মুহূৰ্তত গাইডলাইন্স পাছ কৰিছিলে ডেমলিশ্যনৰ ওপৰত আৰু এই গাইডলাইন্সৰ যদি ভাইলেশ্যন হয় সেই সেম জাজমেণ্টত এই কথাটো উল্লেখ কৰা আছিলে যে আপোনালোকে কণ্টেম্পটো প্ৰেফাৰ কৰিব পাৰিব তো সেই জাজমেণ্টৰ বস্তুটো হাইলাইট কৰি পইণ্ট আউট কৰি এই কণ্টেম্প পেটিশ্যনটো দাখিল কৰা হৈছে অনৰেবল সুপ্ৰিম কোৰ্টত এই কণ্টেম্প পেটিশ্যনৰ মেইন বিষয় হৈছে যোনটো হাছিলা বিলত যোনটো এভিকশ্যন ডেমলিশ্যন চলি আছে উইদাউট নোটিছ উইদাউট ডিউ ৰিগাৰ্ড উইদাউট ডিউ প্ৰচেছ অফ ল উইদাউট এনি কম্পেনচেশ্যন ৰিহেবিলিটেশ্যন মানুহৰ লগত কোনো এংগেজমেণ্ট নাই আৰু সিহঁতক সময়ো দিয়া নাই তাৰ পৰা ইভাকুৱেশ্যনৰ কাৰণে ওলাবৰ কাৰণে এই চব বস্তু বৰ্ণনা কৰি পেলাই কণ্টেম্প পেটিশ্যনটো ফাইল কৰা হৈছে আৰু এইখন কণ্টেম্প পেটিশ্যনত আজি মাননীয় উচ্চতম ন্যায়ালয় বেঞ্চ যোনটোত অনৰেবল চিফ জাষ্টিছ অফ ইণ্ডিয়া জাষ্টিছ বি আৰ গাৱাই আছে জাষ্টিছ বিনোদ চন্দ্ৰন আছে সিহঁতে আজি নোটিছ ইছ্যু কৰিছে আৰু নোটিছ ইছ্যু কৰা হৈছে আমাৰ অসমৰ চিফ ছেক্ৰেটাৰী গোৱালপাৰাৰ SP DC তাৰ ওপৰত যিমানবিলাক অফিচাৰ্ছ ইনভলভ আছে সিহঁতৰ ওপৰত নোটিছ